নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ অন্য এক শিক্ষামূলক ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ, আমি যিহেতু শিক্ষা সেতু পৰ্টেলত ইতিমধ্যে আমি ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলৰ ফটো আপলোড কৰিছোঁ। আমাৰ ইতিমধ্যে 100% হৈছে ফটো আপলোডিং, কিন্তু আমাৰ তাত কিছুমান সমস্যা দেখা দিছে। যেনে আমি কিছুমান ষ্টুডেণ্টৰ ফটো আপলোড কৰিছোঁ, ব্লু টিক মাৰ্ক আহিছে, কিন্তু তেওঁৰ ফটোখন অহা নাই, আমাক ৰি-এনৰোলমেণ্ট কৰিবলৈ কৈ আছে। সেই ক্ষেত্ৰত আমি কি কৰিম তাৰ বিষয়ে ভিডিঅ'টো আলোচনা কৰিম। মোৰ নিজৰ বিদ্যালয় এনেকুৱা হৈছে, কিছুমান ছাত্ৰ ছাত্ৰী ফটো আপলোড কৰিছোঁ, কিন্তু সেই ফটোখন দেখুওৱা নাই। আপলোড দেখাইছে, কিন্তু ফটোখন অহা নাই। ব্লু টিক মাৰ্ক আহিছে, কিন্তু তেওঁৰ ফটোখন অহা নাই। সেই ক্ষেত্ৰত আমি কেনেধৰণৰ পদক্ষেপ হাতত ল'ম, সেই সমস্যাটো আমি কেনেধৰণে সমাধান কৰিম তাৰ বিষয়ে আপোনালোকক মই আজি ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব, মই কেনেদৰে আপুনি সেই সমস্যাটো সমাধান কৰিব সেই বিষয়ে মই ভিডিঅ'টোৰ দ্বাৰা আলোচনা কৰিম। লগতে আপোনালোকক জনাও যে এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পায় আৰু আপোনালোকৰ কামবোৰ ভালদৰে কৰি যাব পাৰে। তাৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। মই আপোনালোকক দেখুৱাই আছোঁ ষ্টেপ বাই ষ্টেপ কেনেদৰে আপোনালোকে সেই সমস্যাটো সমাধান কৰিব। তাৰ বাবে আপোনালোকে মোবাইলত যিকোনো এটা ব্ৰাউজাৰত যাওক। ব্ৰাউজাৰত যোৱাৰ পিছত এনেদৰে চাৰ্চ কৰক শিক্ষা সেতু অসম বুলি। শিক্ষা সেতু অসম বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ শিক্ষা সেতুৰ যিটো পৰ্টেল, এই পৰ্টেলটোৰ সকলোখিনি সবিশেষ আহি যাব। এয়া মই চাৰ্চ কৰি শিক্ষা সেতু অসম। শিক্ষা সেতু অসম বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকে দেখিছে এনেদৰে এটা পেজ আহি গৈছে। আপোনালোকে দেখিছে একেবাৰে ওপৰত দেখা পাইছে শিক্ষা সেতু অসম আছাম ষ্টেট পৰ্টেল। এইটো শিক্ষা সেতু পৰ্টেল হয়। আপোনালোকে যিটো এপ আছে শিক্ষা সেতু এপ, তাত ইয়াৰ এইবোৰ কাম কৰিব নোৱাৰিব। শিক্ষা সেতু পৰ্টেলত মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত এনেদৰে আপোনালোকে শিক্ষা সেতু পৰ্টেলৰ হোম পেজটো দেখা পাব। আপোনালোকে দেখিছে লগইন, আপোনালোকৰ স্কুলৰ ডাইস্কুড আৰু পাছৱাৰ্ড দি এই পেজটো আপোনালোকে লগইন কৰি লওক। মই ইয়াতে মোৰ স্কুলৰ ডাইস্কুড আৰু পাছৱাৰ্ডটো দি পেজটো লগইন কৰি লৈছোঁ। আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰক ইয়াতে। এইখিনি কৰাৰ পিছত আপোনালোকে ইয়াতে লগইন কৰি লওক। আপোনালোকৰ যিটো শিক্ষা সেতু এপ, তাত এইবোৰ কাম নহ'ব। আপোনালোকে মই দেখুওৱাৰ দৰে এনেদৰে পৰ্টেলটোত আহি এইবিলাক কাম কৰিব পাৰিব। এয়া মই লগইন কৰি লৈছোঁ। লগইন হোৱাৰ পিছত আপোনালোকে এনেদৰে দেখা পাব স্কুলৰ সম্পূৰ্ণ ডিটেইলছখিনি আহি গৈছে। মোৰ বিদ্যালয়ৰ যিবোৰ ষ্টুডেণ্ট ডিটেইলছ, টিচাৰ ডিটেইলছ গোটেইখিনি ইয়াতে আহি গৈছে। দেখিছে আপোনালোকে থ্ৰী ডটত মই ক্লিক কৰাৰ পিছত এনেদৰে আহিছে। আপোনালোকে দেখা পাইছে ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰাৰ পিছত দেখা পাইছে আপোনালোকে ষ্টুডেণ্ট লিষ্টিঙত ক্লিক কৰিছোঁ। তেতিয়া আপোনালোকে বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ নামবিলাক ইয়াতে দেখা পাব। মই দেখুৱাই আছোঁ এইবিলাক ছাত্ৰ ছাত্ৰীৰ নাম আপোনালোকে দেখা পাইছে। সম্পূৰ্ণ ডাটা ইয়াতে আহি গৈছে। যিবিলাকৰ ফটো আমি আপলোড কৰিছিলোঁ সেই আপলোডিং ফটোবিলাক দেখিছে আপোনালোকে। ভিউ ইমেজ এনেদৰে যাৰ ফটো দিছিলোঁ তেওঁলোকৰ ফটো ইতিমধ্যে ইয়াতে আহি গৈছে। ইয়াতে মই দেখুৱাইছোঁ যদি ইয়াৰে যিকোনো এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ ফটো আমাৰ আপলোড কৰাত ভুল হয় বা ফটোখন অহা নাই, আপুনি এনেদৰে চিলেক্ট একশ্যনত ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকে তলফালে এনেদৰে দেখা পাব ৰিকুৱেষ্ট ফৰ ৰি-এনৰোলমেণ্ট ক্লিক কৰিলে আপোনাৰ এনেদৰে দেখা পাব ৰিকুৱেষ্ট ৰি-এনৰোলমেণ্ট ফৰ ষ্টুডেণ্ট, এনেদৰে নামটো আহি যাব। আপোনালোকে ইয়াতে ৰিজনটো লিখি দিব। আপোনালোকে কিহৰ কাৰণে আপোনালোকে ৰি-এনৰোলমেণ্ট কৰিব বিচাৰিছে, ফটোখন কেপচাৰ কৰাত ভুল হৈছে নে ফটো আপলোড হোৱা নাই, এইবিলাক আপুনি ইয়াতে কাৰণটো লিখি দিব। কাৰণটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত এই ৰিকুৱেষ্টটো আমাৰ কনচাৰ্ণ CSCC মহোদয়ৰ ওচৰলৈ যাব। তেওঁ লগইন কৰি আমাৰ এই ৰিকুৱেষ্টটো এপ্ৰুভ কৰিব, তেতিয়া আমি এই ফটোখন দ্বিতীয়বাৰ দিবৰ বাবে সক্ষম হ'ম। আমি তাৰ বাবে আমাৰ CSCC মহোদয়ক আমি ৰিকুৱেষ্ট কৰিব লাগিব আপুনি এপ্ৰুভ কৰি দিয়াৰ বাবে। ধন্যবাদ।